ঐতিহ্যমণ্ডিত কলিয়াবৰৰ মাদতাৰী যুৱকবৃন্দৰ সৌজন্যত শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপন। বিগত বছৰৰ দৰে এই বছৰো মাদতাৰীক কলঙৰ বাকৰিত অনুষ্ঠিত কৰিলে শ্ৰীকৃষ্ণৰ ৰাসলীলা। কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰিল কলঙৰ বাকৰি। প্ৰায় 5খনৰ গাঁৱৰ জীয়ৰী বোৱাৰী আইসকলে নৃত্য কৰিলে এই ৰাসলীলাত। ৰাসৰ শুভ উদ্বোধন কৰিলে কলিয়াবৰ সমাজসেৱক তথা নগাঁও জিলাৰ অগপৰ সভাপতি মণিমাধৱ মহন্তই। লোকে লোকাৰণ্য হৈ পৰিল কলিয়াবৰৰ মাদতাৰী গাঁৱৰ কলঙৰ বাকৰি। নিউজ ডেস্ক ৰিপৰ্ট, এয়াৰ 24 নিউজ অসম। Hello.